ক'ত লাগিলে বন গুটি চাম দেখাই নাই যে মই ক'ত লাগিলে নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ ঘৰতে আছোঁ এইকেইদিন আচলতে ঘৰতে বহি আছোঁ বেমাৰী মানুহ হৈ আছোঁ বেমাৰী হৈ আছোঁ কি বেমাৰ হৈছে আচলতে এতিয়ালৈকে ভাবিয়ে গম পোৱা নাই ৰিপৰ্টটো আহিছে অলপ আগত ৰিপৰ্টটো এতিয়া মই চালে গম পাম কি বেমাৰ হৈছে আচলতে খুব পেটৰ বিষ হৈ আছিলে খুব সঘনাই পেচাব হয় ভাবিছিলোঁ পেটত কিবা পাথৰ চাথৰ হৈছে নেকি বা নহ'লে কিবা সাধাৰণ পেচাবৰ গণ্ডগোল কিবা বুলি ভাবি আছিলোঁ কিন্তু ৰিপৰ্টটো আহিছে ৰিপৰ্টটো এতিয়া কৈছে যি আনিছে ৰিপৰ্টটো তেওঁ কৈছে বোলে এতিয়া কিবা চুগাৰ অলপ বাঢ়ি আছে বুলি কৈছে কিমান বাঢ়ি আছে কি কথা এতিয়া চালেহে গম পাম চুগাৰ আচলতে সেইটো কাৰণে খুব অসুস্থ হৈ আছে মই গাটো ভাবিছিলোঁ এইকেইদিনতে ভিডিঅ' চিডিঅ'টো খুব তেনেকৈ দিয়া হোৱা নাছিলে ৰঘুপতি চিনেমাখন আহিছে খুব ভাল সকলোৱে খুব ভাল চিনেমা বুলি কৈছে সেইকাৰণে ভাবিছিলোঁ ৰঘুপতি চিনেমাখন চাবলৈ যাম শিৱসাগৰত চাবলৈ যাম আৰু লগতে শিৱসাগৰ ভিডিঅ' কিবা এটা বনাম বুলি ভাবিছিলোঁ শিৱসাগৰ ইমান ধুনীয়া জেগা আছে আৰু জেগাবিলাক দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া ভবা কথা নহয় এতিয়া বাটত আছে কণা বৃদ্ধি বুলি কোৱা নিচিনা হৈছে কথাটো এতিয়া ইমান অসুস্থ মানে খুব দুৰ্বল একেবাৰে খোজকাঢ়িব নোৱাৰা নিচিনা অৱস্থা হৈ আছে মোৰ গতিকে তথাপিতো চাওঁ যদি ভাল হয় এইকেইদিনতে দৰৱ চব খাই আছোঁ যদি ভাল হয় তেতিয়াহ'লে খুব সোনকালে শিৱসাগৰলৈ যাম শিৱসাগৰত এটা ভিডিঅ' বনাম শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ আদি কৰি আপোনাৰ চিনেমাখনো চোৱা হ'ব লগতে আৰু চাওঁচোন এতিয়া ৰিপৰ্টকেইটা কি আছে মোৰ বেমাৰ কি হৈছে কি নহৈছে আপোনালোকক জানিব কি কৈছানো তুমি হে নিনি তাই এটা কি ঠাই থানো হে সেইটো কি নচাইছা এইবাৰ চাহ কামলৈ চোৱা আকৌ কি ইয়াত চালেহে গম পাম যে ৰিপৰ্টটো কি আছে এইটো ৰিপৰ্ট চুগাৰ বাঢ়ি আছে বুলি কৈছে কিমান চুগাৰ আছে চালেহে গম পাম ৰিপৰ্ট দিহিঙীয়া 31 ইয়েৰ্ছ মেল মই মেল তাৰমানে ন সেয়া গম পাইছোঁ দুখৰ মাজতে সুখ কৰি থাকিবলৈ হাঁহি ফূৰ্তি কৰি থাকিলেহে এইখন কি কালাৰ এইখন কি ধৰিব পৰা নাইচোন চুগাৰ এইটো 296 ব্লাড চুগাৰ ৰেণ্ডম ইউনিট থাকিব লাগে 60 পৰা 140 আছে 96 আচলতে খুব বেছি দুৰ্বল হৈ আছোঁ এইকেইদিন স্বাস্থ্যটো একেবাৰে বেয়া মই যিহেতু কৈছোঁ অলপ আগত ঘৰতে বহি আছোঁ এইকেইদিন একো কেনিও যাব পৰা নাই ভাবিছিলোঁ ৰঘুপতিখন চাবলৈ যাম বুলি টিকেটো অনলাইন টিকেট কৰিছিলোঁ যদিও টিকেটকেইটা কিন্তু কেঞ্চেল হৈ গ'ল নিজে নিজে আৰু ভাল ভিডিঅ' এটা বনাম বুলি ভাবি আছোঁ শিৱসাগৰত গৈ শিৱসাগৰ বিভিন্ন জেগা দেখুৱাম বুলি ভাবি আছোঁ এতিয়া ঘৰতে আজি আছোঁ আচলতে সেইটো কাৰণে বহি বহিব আমনি লাগিছে ভাবিলোঁ সেইটো কাৰণে কেনেকৈ আছোঁ কি কৰিছোঁ এইবিলাক অকণমান ভিডিঅ' আকাৰে মই ধৰি ৰাখোঁ বুলি ভাবিলোঁ এতিয়া ইয়াতে আছিলোঁ ঘৰতে দেখিলোঁ ইয়াতে জলকীয়াজোপা ধুনীয়াকৈ লাগি আছিলে ভোট জলকীয়াজোপা গোটেই জলকীয়াজোপা এতিয়া চবখিনি ইমান ধুনীয়াকৈ লাগি আছে ভোট জলকীয়াকেইটা গোটেই পাতখিনি টুকালি পেলালে ছাগলী মই আছিলোঁ ঘৰত এতিয়া আচলতে মই অকণমান এজনী আছিলে লগত গোটেই পাতখিনি টুকালি পেলালে জলকীয়াকেইটা আকৌ খাব নোৱাৰে কাৰণে নাখালে চাগে চব টুকালি পেলালে এতিয়া সমস্যা এটাই হ'ল যে মানে কি ডাক্তৰে যিখিনি বস্তু খাবলৈ কৈছে বা যিখিনি বস্তু নাখাবলৈ কৈছে সেইখিনিক লৈহে চিন্তা হৈছে বেমাৰটো হৈছে তাত মই ইমান চিন্তা হোৱা নাই কাৰণ কেলৈ চুগাৰ বেমাৰটো হয় আৰু এইটো এটা বস্তু আপোনাৰ কি বুলি কয় প্ৰায় মানুহৰ হয়েই এইটো বস্তু সেইকাৰণে মই ভয় কৰা নাই বাৰু কিন্তু তথাপিতো কি হ'ল আচলতে কেনিবা গ'লে এতিয়া মানে প্ৰায় বস্তু খাব নোৱাৰি মাছ মাংস খোৱাত আচলতে এটা সমস্যা হয়তো হ'ব পাৰে কি খাব লাগিব কি খাব নালাগিব ইমান এইবিলাক গম পোৱা নাই সেইখিনি ডিব্ৰুগড়লৈ যাম এইকেইদিনতে ডিব্ৰুগড় মেডিকেললৈ গৈ তাত ভাল চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব তেতিয়া গম পাম আচলতে যদি আপোনালোকে জানে কি কি খালে ভাল কি খালে বেয়া আপোনালোকে কমেণ্ট কৰি জনাবচোন তেতিয়া মোৰ অকণমান সুবিধা হ'ব আচলতে এতিয়া সমস্যাটো হৈছে কি মই ঘৰত এনেই বহি থকা মানুহ নহয় আচলতে ঘৰত সোমাই নাথাকোঁৱেই যিহেতু মই এটা পেচেঞ্জাৰ গাড়ী চলাওঁ গতিকে ডিমৌতে দিনটো থকা হয় ডিমৌ হেণ্ডচগুৰিত তেনেকৈ থকা হয় গতিকে এতিয়া মই এইকেইদিন অসুস্থ হোৱাৰ কাৰণে ঘৰতে থাকিবলগীয়া হৈছে আচলতে সেইটো কাৰণে মই খুব এটা আচলতে মন চনবোৰ বেয়া হৈ আছে মনটো কিবা লাগি আছে তাতে মানুহবোৰে ফোন কৰি থাকে দাদা আমুকত গাড়ী পামনে হেণ্ডচগুৰিলৈ যোৱা গাড়ী পামনে ডিমৌলৈ যোৱা গাড়ী পামনে মন চনবোৰ কিবা বেয়া লাগি আছে আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে মই সোনকালে সুস্থ হওঁ মইতো যিমান পাৰোঁ চেষ্টা কৰিমেই দৰৱ খাই আছোঁ
ভাল হ'ব বুলি ভাবিছোঁ আৰু খুব সোনকালে মানে কি ভালনো কি আৰু এইটো বস্তুটো আচলতে মৰিলে লগত যোৱা বেমাৰ হয় তথাপিতো চুগাৰটো যদি অকণমান যদি কণ্ট্ৰল হয় তেতিয়া আৰু কিবা বস্তু খাব পাৰিম এতিয়া সমস্যাটো হৈছে কি মই এতিয়া খাব নোৱাৰোঁ মানে ইটো খাব নোৱাৰোঁ সিটো খাব কেতিয়াবা গ'লেও এতিয়া ক'ৰবাত ফুৰিবলৈ গ'লেও আচলতে খোৱা বোৱাটোতে অলপ অসুবিধা হ'ব মানুহৰ ঘৰত ফুৰিবলৈ গ'লে আচলতে মই এতিয়া খাবলগীয়া হৈছে সাধাৰণতে ৰুটি খাবলগীয়া হৈছে বহুতেতো হয়তো ৰুটি নাথাকে অসমীয়া মানুহৰ ঘৰততো প্ৰায় ভাতেই খোৱা হয় ন গতিকে এতিয়া মোৰ ৰুটি খাবলগীয়া হৈছে ঘৰত আৰু আপোনাৰ কি কয় এইটো উখোৱা চাউলৰ ভাত উখোৱা চাউলটো আজিকালি প্ৰায় মানুহে নকয়েই ন তথাপিতো আমাৰ ঘৰতো উখোৱা চাউল কৰা আছিলে কিন্তু উখোৱা চাউল ভাত খাবলগীয়া হৈছে ইমানকেইটা যিটো মানে এগাল ভাত খাওঁ তিনি টাইম ভাত খাওঁ সেইটো মানুহে এতিয়া ইমানকেইটা ভাত খাবলগীয়া হৈছে 2খন ৰুটি খাই থাকিবলগীয়া আছে কষ্ট হৈছে তথাপিতো উপায় নাই স্বাস্থ্যটোৰ কাৰণেতো আৰু সেইখিনি ত্যাগ কৰিবই লাগিব স্বাস্থ্যটো খুব সোনকালে ভাল কৰিবলৈ যতন লৈছোঁ আচলতে আৰু আপোনালোকো আশীৰ্বাদ কৰিব যাতে খুব সোনকালে ভাল হওঁ আপোনালোকৰ মাজলৈ যাতে ঘূৰি আহিব পাৰোঁ ভিডিঅ' বনাব পাৰোঁ কাৰণে যদি মই আকৌ সাহস পাওঁ সেইটো কাৰণে ভাবোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব সেইদিনাখনি আচলতে ভাবিছিলোঁ ৰঘুপতি চিনেমাখন আহি আছে ৰঘুপতি চিনেমাখন চাবলৈ যাম তো সেইটো কাৰণে যদি স্বাস্থ্যটো বেয়া আছিল তথাপিতো মই ৰঘুপতি চিনেমাখন চাবলৈ যাবৰ কাৰণে টিকেট আচলতে বুক মাই শ্ব'ত মই কাটিছিলোঁ কিন্তু 10 মিনিটৰ পিছতে আচলতে টিকেটটো কেঞ্চেল হৈ গ'ল নেকি পইচাটো আচলতে ঘূৰাই দিয়া কথা আছিলে কিন্তু আজিলৈকে সোমোৱা নাই বাৰু পইচাটো সোমাব চাগে এটা কাৰণে ভালেই হ'ল টিকেটটো কেঞ্চেল হ'ল কাৰণ কেলৈ মোৰ স্বাস্থ্যটো খুব অসুস্থ আছিলে যাবলৈ হয়তো নোৱাৰিলোঁহেঁতেন টিকেটটো কেঞ্চেল কৰিব নোৱাৰিলোঁ যে পইচাটো এনেই গ'লহেঁতেন গতিকে কেঞ্চেল হ'ল ভগৱানে সেইটো কিবা এটা সহায় কৰিলে বুলি ভাবিছোঁ আৰু ভালেই হ'ল বাৰু সেইখিনি তথাপিতো চাওঁ আজি খুব আৰু এসপ্তাহমানৰ পিছত যদি স্বাস্থ্যটো ভাল পাওঁ যদি চিনেমাখন থাকে হলত যদি লাগি থাকে তেতিয়াহ'লে চাবলৈ যাম শিৱসাগৰ ধুনীয়া ধুনীয়া ঠাইবিলাকৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আকৌ পুনৰবাৰ কৈছোঁ আপোনালোকে যাতে আশীৰ্বাদ কৰক সোনকালে যাতে মই সুস্থ হওঁ এতিয়া মোক বোলে ফটো মাৰি দিয়ে এতিয়া ফটো মাৰি দিবলৈ এতিয়া যাওঁ বাগানলৈ বাগানত মায়ে পাত ছিঙি আছে মাক ভাতটো দি আহিবগৈ লাগিব যাবা নি তুমি বোকা হৈ আছে ন এতিয়া যাব নালাগে দেই এতিয়া পিছত হয় যে পঢ়িম দেই পিছতকৈ যাম দেই এতিয়া বোকা হৈ আছে নহয় দেই যাব লাগে তাক এতিয়া আগতে যায় আগতে গৈ থাকে লৈ যাওঁ নেকি কি হ'ল কিয় কামুৰিলে চেণ্ডেল দিলি যে চেণ্ডেল পিন্ধা সেয়া মোক কৈছিলেচোন মই নতুন চেণ্ডেল অনাৰ চেণ্ডেল ভাল পোৱা নি এতিয়া ক'ত যাম ক'ত যাবা কোৱা আকৌ ক'লৈ যাবা এতিয়া বাগানলৈ কেলৈ যোৱা এনেই নে এটাক মাম দিবলৈ যোৱা হা মাম দিবলৈ যোৱা হ'ব আমি বাগানত পালোহি বাগানত পাত পিন্ধি থকা মানুহজনীয়ে নাই ক'লৈ গ'ল গ'লা ক'ত গ'ল বিচাৰিছোঁ ৰ'বা তুমি মাতি আছা এখন দুদু ভাগত দিম দুদু হাই জনী মোৰ আছে মাত দিয়া তুমি মাতি দিয়াচোন মাত দিয়া আইতাক মাত দিয়া হাই মোৰ আছে তুমি মাত দিয়া হাই জনী মোৰ আছে তুমি দেখিছা নাই দেখা চিঞৰি দিয়া হাই জনী মোনাটো দাঙিছে দেখিছে নাই মাতি দিয়া মাত দিয়া হেই মই মাতি দিয়া আকৌ হ'লে নাহিবই আৰু আইতা মাতিব নহয় মাতি দিয়া আকৌ নাই দেখা তুমি মাতি দিয়া বাগানৰ কিনাৰতো জানত পানী নাছিলে কালিলৈকে এতিয়া ঢেৰ পানী হৈ গ'ল এতিয়া মাছেও যাব হৌ ইয়াত ধুনীয়া লাগিছেনে ব'লা আইতা আহিব পাৰে কি হ'ল কথাটো কিহে খুজিছে হে ক'ত লাগিলেনো বনগুটি চাওঁ দেখাই নাই যে মোক ক'ত লাগিলে
বনগুটি লাগিলে ক'ৰপৰা লাগিলে বনগুটি আছিলে নি হয়তো নকৰা গোটেই বনগুটি লাগিলে এইবোৰ ৰাম ৰাম লগাব লাগিব দেই বনগুটি গোটেই হাবি হৈ গ'ল এইবোৰ গাটো ভাল নাইকিয়া হৈ আছে সেইটো কাৰণে হাবিত দৰৱ মাৰিব পৰা নাই গোটেই জংঘল ধুনীয়া হৈ আছে ছিঙিব পৰা হৈ আছে কাইলৈ মঙলবাৰ পৰহিলৈ মানৰ পৰা মানুহ মাতিব লাগিব ছিঙিবলৈ কি জানো এইবাৰ কি পাত ওলোৱাই নাই খুব কমহে পাত ওলাইছে অকল আমাৰ বুলি নহয় প্ৰায় মানুহ যাকে শুনিছোঁ যাকে সুধিছোঁ সকলোৱে কৈছে পাত এবাৰ খুব কম কি হৈছে নাজানো আৰু এটা সমস্যা কি আমাৰ সেই চাহ খেতিয়কৰ সমস্যা এটা হৈছে কি আটাইতকৈ দুৰ্ভাগ্য কথা বুলি ক'ব লাগিব আচলতে আমাৰ খেতিয়কৰ তো বাকী যিয়ে খেতি নহওক লাগে আপোনাৰ কোনোবাই যদি ভেন্দি এটাও খেতি কৰে বা কোনোবা ডাঙৰি এটাও খেতি কৰিলে খেতিয়কে নিজে নিজৰ বস্তুটো যিটো ফচলটোৰ তেওঁলোকে দামটো নিজে নিৰ্ধাৰণ কৰিব পাৰে কিন্তু দুখৰ বিষয় আমি আমাৰ খেতিয়ক কেঁচা চাহ খেতিয়কে আমাৰ নিজৰ যিটো উৎপাদনৰ যিটো সামগ্ৰী কেঁচা চাহপাতটো তাৰ আমি মূল্য কেতিয়াও আমি নিজে নিৰ্ধাৰণ কৰিব নোৱাৰোঁ সেইটো একেবাৰে দুৰ্ভাগ্য কথা কেঁচা চাহ খেতিয়কৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্য কথা কি হ'ল আকৌ কৈছোঁ মই কেঁচা চাহ খেতিয়কৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্য কথাটো হ'ল কি আমি নিজেই মূৰৰ ঘাম মাটিত পেলাই আমি মোৰ কষ্ট কৰোঁ তথাপিতো আমাৰ যিটো মূল্য আমি উচিত মূল্যটো নাপাওঁৱে আৰু আমাৰ যিটো অন্য যিবিলাক অন্য খেতিৰ যিটো খেতিয়কে আচলতে নিজৰ ফচলটোৰ তেওঁলোকে মূল্যটো নিৰ্ধাৰণ কৰে কিন্তু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কে এতিয়া আমি নিজৰ ফচলৰ আমি মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰোঁ একদম দুৰ্ভাগ্য কথা এইটো আচলতে একেবাৰে আচৰিত কথা নহয়নে চাবলৈ গ'লে আৰু এইবিলাক কথা আচলতে ক'বলৈ গ'লে বহুত কথা ওলায় এতিয়া আচলতে যিটো এটা আমি যিটো সাৰ যিবিলাক ব্যৱহাৰ কৰোঁ ইউৰিয়া যিটো ব্যৱহাৰ কৰোঁ ইউৰিয়াত দাম লিখা থাকে এটা আচলতে খুব 300 মান থাকে নেকি মই একজেক্ট দামটো পাহৰিছোঁ 300-350 মান থাকে কিন্তু লয় 5 মান টকা তাতো আচলতে চিণ্ডিকেট হয় প্ৰত্যেকটো সাৰ প্ৰত্যেকটো দৰৱতে আচলতে চিণ্ডিকেট হয় তাৰপিছতো আমি আচলতে ঢেৰ চিঞৰিলে ঢেৰ ক'লেও এইবিলাক কথা কোনো আচলতে চৰকাৰ পক্ষ হওক বা কোনো এইবিলাক গুৰুত্ব নিদিয়ে আমাৰ কেঁচা চাহ খেতিয়কৰ বহুত বিড়ম্বনা আছে বহুত আচলতে কথা টেনশ্যন আচলতে এইবিলাক তথাপিতো আমি ইমান ত্যাগ কৰাৰ পিছতো আমি উচিত মূল্য নাপাওঁ কেতিয়াবা 10 টকা কেতিয়াবা 8 টকালৈকে হয় চাওকচোন মোৰ ঘাম মাটিত পেলাই কষ্ট কৰিবলগীয়া হয় তথাপিতো আৰু কি কৰিব উপায় নাই নিজে যেতিয়া নিৰ্ধাৰণ কৰিব নোৱাৰোঁ দামটো বনি গোষ্ঠীয়ে কৰে এইবিলাক উপায় নাই আৰু কি কৰিব মই এইপিনে বাগানত গুচি গ'লোঁ পাত চাবলৈ বেটিয়ে এইপিনে আইতাকৰ লগত ভাতৰ জুতি ল'লে এতিয়া পানী খালে ভাল মাছখিনি বটললৈ গুচি যাব ঘৰলৈ যোৱা নাথাকিবা ঘৰলৈ যাবা নাথাকিবা হে যাবা সোনকালে খোৱা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে এটা অনুৰোধ জনাইছোঁ মই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব